নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, মোৰো ভালে। আৰু আজি দুপৰীয়া সাজৰীয়া কি লৈছোঁ মই কৈ দিছোঁ। এইখিনি হৈছে লেচেৰা ভাজি, এইখিনি হৈছে দেশী আলু ভাজি, এইখিনি হৈছে তিয়ঁহ কাটি লৈছোঁ, আৰু এই দুটা আছে জলফাই, দুটা জলকীয়া, আৰু আজি কঁঠালৰ মুচিৰ আঞ্জা। তো বোলো পৰম নকৰি আৰম্ভ কৰোঁ মোৰ আজিৰ ভিডিঅ'টো। আৰু আপোনালোকে খালে নে নাই কমেণ্ট কৰি জনাব। নিচিনাখিনি আমাৰ ঘৰৰে বস্তু খাওঁতে বেলেগ। Kalau musik dok lah. Solpe. Tapi kadang masih dunia ke bonoli mangsio খাবা নেকি আর মাংসতকে বহু পুরো বিরাট টেস্ট। কাটলা মুচি খাই মনে মনে ভাল পাই জানাবচোন। আৰু সৰু আলু দেশী আলু ভজাৰ সোৱাদে বেলেগ। আমাৰ এই দেশী আলু সৰুকৈ ভাজিছিলোঁ, ধুনীয়াকৈ মায়ে কুটি দিছিল, পিচ কৰি। মাছ মাংসত কৰি নিৰামিষ খানাবিলাকলৈ বেছি সোৱাদ।
তো গাইজ মই ভাত খাই গ'ল আৰু আজি দুপৰীয়া ভাত আজকে বহুত ভাল লাগিল এনেকৈ নিৰামিষ খাইও ভাল লাগে আৰু কঁঠালৰ মুচিও ঘৰৰে আৰু দেশী আলু ভাজা লেচৰাখিনিও ঘৰৰে তিয়ঁহটো কেৱল কিনা কাৰণ তিয়ঁহৰ চাটনি যিখিনি কুটি লৈছিলোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানলৈকে আছিল ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুন ভিডিঅ' এটাত আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক বাই বাই